প্ৰথম জনাইছোঁ মোৰ নতুন নতুন ব্লগত। বাকী আজি মই জেঠমাইচিৰ ঘৰত আছোঁ। বাকী জেঠমাইচিৰ ঘৰ এইটো সেই আগৰ পৰা জানা পিছফালে দুনিয়াৰ আগত তাৰমানে দুনিয়াৰ মানুহ আছে, সেইকাৰণে অলপ লাজ লাগে। আৰু আজি গাইছোঁ দাদা আৰু মই গাইছোঁ এটা মন্দিৰত, দেওচৰ মন্দিৰত। আপোনালোক আছে 1 তাৰিখৰ পৰা মই ৰানিং ভিডিঅ' দিম বুলি কৈছিলোঁ আপোনালোকক। প্ৰমিছ কৰিছোঁ আজিৰ পৰা ডেইলি ভিডিঅ' পাব লৈছে, আপোনালোকক দিবলৈ চেষ্টা কৰিম মোৰ ফালৰ পৰা। বাকী গাড়ীত বহি লগ কৰিছোঁ আপোনালোকক। গাইছোঁ দাদা লগত গাইছোঁ। গাড়ি দুই খুলতেছে গাইছ। মন্দিৰটোত আহি পেলাই আপোনালোকে চাব পাৰে, এইটো মন্দিৰৰ গেট, সন্মুখৰ গেটটো গাইছ। এতিয়া আপোনালোকক ভিতৰৰ পৰিৱেশ কিছুমান দেখা আপোনালোকে চাই থাকক ভিডিঅ'টো। তো গাইছ মন্দিৰটোৰ ভিতৰত মই এতিয়া প্ৰৱেশ কৰিলোঁ। এইটোৱে মন্দিৰ, চাব পাৰে ধুনীয়া এটা পৰিৱেশ। সেইটো হৈছে পুখুৰী, আপোনালোকক দেখুৱাম বঢ়িয়া দেখা দেখুৱাম। আপোনালোকে চাই থাকক ভিডিঅ'টো বলক গাইছ। গাইছ আপোনালোকে এই নতুনকৈ বনোৱা গেটখন চাওক একবাৰ গাইছ, গেটখন চাওক, বিশেষ চব দেৱালয়। বাকী অতি চাব লগা বস্তু বহুত আছে গাইছ। এইটো এটা মন্দিৰ, পুখুৰীৰ মাজত এটা মন্দিৰ আছে, ইয়াতে যাম আপোনালোকক চাওক পৰিৱেশ গাইছ। আপোনালোকক কেইটামান শ্বট দেখাওঁ, আপোনালোকে শ্বটকেইটা উপভোগ কৰক। গাইছ এতিয়া আপোনালোকে আমাৰ পুখুৰী দেখাম, আমাৰ হাজোৰ মাধৱ মন্দিৰ নিচিনা মাছ আছে, চাব নেকি আপোনালোকে গাইছ। চাওক গাইছ আপোনালোকক মাছো দেখাম মই অলপ গাইছ। চাওক গাইছ মাছ চাওক মাছ। মাছ তো গাইছ এতিয়া মই মেইন মন্দিৰটো আপোনালোকক দেখুৱাওঁ। আপোনালোকৰ শ্বটকেইটা কেনেকুৱা লাগিছে, ভাল লাগিলে ক'ব আৰু গাইছ কমেণ্ট বক্স খোলা থাকিব, আপোনালোকে ক'ব ভাল লাগিলে। বাকী এতিয়া মই মেইন মন্দিৰটোলৈ দেখুৱাম আপোনালোকক অলপ গাইছ। তো গাইছ এইটোৱে মেইন মন্দিৰ, চাব পাৰে মেইন মন্দিৰ এইটোৱে। চাব আৰু গাইছ। বাকী এটা মই পুখুৰী দেখাওঁ আপোনালোকক, এটা শিৱলিংগ তলত আছে আৰু গাইছ, ভিতৰত আছে, এইটো মন্দিৰৰ ভিতৰত আছে পুৰা। চাব পাৰে এইটো আৰু গাইছ।
গাইজ দেখুৱাব লগা আপোনালোকক বহুত বস্তু থাকিল, আপোনালোকে বেয়া চেয়া নাপাব। নেক্সট বাৰ আহি লগ পাম। এই ইয়াতে বহুত তাৰমানে গাইজ বহুত দেখুৱাব লগা বহুত বস্তু আছে, কিন্তু গাইজ নেক্সট টাইম আহি কিনে লগ কৰিম। গাইজ ভিডিঅ'টো ইয়াতে সামৰো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট লগ পাম। বাই বাই।